লগতে আছে ধুবুৰীৰ গৌৰীপুৰত বিভিন্ন কাৰ্যসূচীৰে পালিত হৈ আছে বিশ্বকৰ্মা পূজা। অন্যান্য বছৰৰ দৰে এইবিলো বিশ্বৰ লগতে ধুবুৰী জিলাৰ গৌৰীপুৰত এনেদৰে পালিত হৈ আছে বিশ্বকৰ্মা পূজা। বিভিন্ন কাৰ্যসূচীৰে আজি পুৱাৰ পৰা আৰম্ভ হৈছে বিশ্বকৰ্মা পূজা। এয়া হৈছে গৌৰীপুৰ APDCL কাৰ্যালয় আৰু সহকাৰী কাৰ্যবাহী অভিযন্তাৰ লোক নিৰ্মাণ বিভাগৰ গৌৰীপুৰ ক্ষেত্ৰীয় পথ উপ সংমণ্ডলত বিশ্বকৰ্মা পূজা চলি থকাৰ দৃশ্য। চাওক এনেদৰে পালন কৰি আছে বিশ্বকৰ্মা পূজা। বিশ্বকৰ্মা পূজা উপলক্ষে বিভিন্ন ধৰণৰ ভোজ-ভাতৰ আয়োজন কৰিছে দুয়োখন কাৰ্যালয়ত। ইপিনে ভক্ত বিন্দুৰে ভৰি পৰিছে বিশ্বকৰ্মা পূজাস্থলী। ইয়াৰ উপৰি গৌৰীপুৰৰ বিভিন্ন স্থানত বিশ্বকৰ্মা পূজা পালিত হোৱাৰ বাতৰি আমালৈ আহিছে পৰ্বতজোৰাৰ পৰা। মুজাহাৰ আলীৰ ৰিপৰ্ট D7 নিউজ। নমস্কাৰ, আজি আমি গৌৰীপুৰ ক্ষেত্ৰীয় উপসংমণ্ডল লোক নিৰ্মাণ বিভাগৰ অফিচত বিশ্বকৰ্মা পূজাৰ আয়োজন কৰিছোঁ। প্ৰত্যেক বছৰে 17 ছেপ্টেম্বৰত বিশ্বকৰ্মা পূজা আয়োজন কৰা হয়, কিন্তু এইবাৰ অলপ ব্যতিক্ৰম 18 ছেপ্টেম্বৰত পৰিছে শাস্ত্ৰৰ মতে। চ' আমি উলামালৰে পূজাটো আয়োজন কৰিছোঁ। প্ৰথমতে আমি পূজা ভাগ কৰি লৈছোঁ, তাৰপিছত নাম কীৰ্তন হৈছে। এতিয়া আমাৰ দুপৰীয়া খোৱা আৰম্ভ হৈছে। আমি এই পূজাটো এইকাৰণে উলামালৰে উদযাপন কৰোঁ, কাৰণ আমি বিশ্বকৰ্মা ভগৱানৰ জৰিয়তে আমি প্ৰাৰ্থনা বিচাৰোঁ যাতে আমি সুকলমে এবছৰ আমাৰ যিখিনি কাম আছে সেইখিনি মানে মানদণ্ডৰে কামখিনি কৰিব পাৰোঁ। তাৰ কাৰণে আমি তেখেতৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। আৰু আমাৰ যিহেতু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ছাৰৰ এটা আশা আছে যে গোটেই ভাৰতৰ ভিতৰত 5টা ষ্টেটৰ ভিতৰত আমাৰ এটা ষ্টেট হ'ব লাগে। তাৰ কাৰণে আমি ৰাস্তা ঘাট পদূলি এইবিলাকো বহুত ভাল মানদণ্ডৰ কৰিব লাগিব। তাৰ কাৰণে আমি যাতে সেই লক্ষ্যত উপনীত হ'ব পাৰোঁ, তাৰ কাৰণে ভগৱানৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ আৰু সকলো অসমবাসীকে পূজাৰ শুভেচ্ছা জনাইছোঁ। দেখা গৈছে যে আজি যি মানে ইয়াত পূজা অৰ্চনা কিন্তু নাম কীৰ্তন কৰা হৈছে, এই ক্ষেত্ৰত কি ক'ব? মানে এইটো আমি এটা নতুন এটা পদক্ষেপ হাতত লৈছোঁ। ইয়াৰ দ্বাৰা আমাৰ অসমীয়া সংস্কৃতিৰ শংকৰদেৱ মহোদয়ৰ যিটো মানে আমাৰ এটা দিশা আছে সেইটো এটা উপস্থাপন কৰাৰ কাৰণে চেষ্টা কৰিছোঁ। এইটো কৰি আমাক বহুত ভাল লাগিছে। এইটো যিটো আমাৰ SDO ছাৰ আছে, বনজিৎ অধিকাৰী ছাৰে এই সেইটো কৰাৰ কাৰণে আমাক দিহা পৰামৰ্শ আগবঢ়াইছে। আপোনালোকে গম পাইছে বিশ্বকৰ্মা পূজা বিশ্ব খনিকৰ, যাক আৰ্কিটেকচাৰ অফ ইউনিভাৰ্ছ বুলি কোৱা হয়। তেওঁৰ আশীৰ্বাদৰ বাবে তেওঁক উপাসনাৰ বাবে আজি মানে বিশ্বকৰ্মা পূজাৰ আয়োজন কৰা হৈছে সমগ্ৰ দেশৰ লগতে আমাৰ ইয়াতে সকলো কল কাৰখানা যিমান যি আছে তাতে এই পূজা আয়োজন কৰা হৈছে। আমি ইয়াতে যিমান পাৰিছোঁ ধুনীয়াকৈ ধুনীয়াকৈ সজাবৰ চেষ্টা কৰিছোঁ, পূজাৰ আয়োজন কৰিছোঁ। আৰু ইয়াতে সকলো ভক্তপ্ৰাণ ৰাইজ সমাগত হৈছে। আৰু আমি আপোনালোকৰ জৰিয়তে গৌৰীপুৰবাসী ৰাইজকো নিমন্ত্ৰণ জনাইছোঁ, আহি ইয়াত আহক, পূজাস্থলীত আহক, পূজা কৰক আৰু বিশ্বকৰ্মাৰ আশীৰ্বাদ লওক। বিশ্বকৰ্মা পূজা উপলক্ষে গোটেই বিশ্ববাসীক কি আহ্বান জনাব আপুনি? বিশ্বকৰ্মা পূজা উপলক্ষে যিহেতু আপোনালোকে জানে আমি বিদ্যুৎ বিভাগৰ কৰ্মচাৰী, গতিকে আমি ইলেক্ট্ৰিচিটি মানে সচেতন হৈ থাকিবলৈ অনুৰোধ জনাম। সকলোকে একত্ৰিত হৈ জনাম, সকলোতে শান্তিৰ কামনা কৰিছোঁ। নিশ্চয় পূজা অৰ্চনা ইতিমধ্যে শেষ হৈছে। পূজা শেষ হৈছে। আমাৰ 6টা চাব ডিভিজন আছে, 6টা চাব ডিভিজন আৰু এটা ডিভিজন। আমি সকলোতে আজি বিশ্বকৰ্মা পূজা মানে কৰিছোঁ। আৰু এইবাৰ আমি পূজাত এটা মেছেজ দিব বিচাৰিছোঁ পাব্লিকক। আমি এটা তাতে কৰিছোঁ ছেভ ইলেক্ট্ৰিচিটিৰ ওপৰত, সেইটো ধুবুৰীতো কৰিছে, ইয়াতো কৰিছোঁ। গতিকে মানুহখিনি আহক আৰু উই আৰ ৱান্ট টু চেণ্ড এ মেছেজ ছেভ ইলেক্ট্ৰিচিটি ছেভ, যিহেতু আমি বিদ্যুৎ বিভাগৰ লগত জড়িত। গতিকে ইলেক্ট্ৰিচিটি ছেভ কৰা এটা মেছেজ আমি পাব্লিকৰ কোনখন দিছিলোঁ? আমাৰ অফিচ আছে ধুবুৰী অফিচতো দুই থিম হৈছে আৰু গৌৰীপুৰ অফিচতো হৈছে। বাকী আমি গোলকগঞ্জ, আগমনী, বিলাচীপাৰা আৰু চাপৰ অফিচতো বিশ্বকৰ্মা পূজা আয়োজন কৰিছোঁ।